নে আপুনি ধৰক ফ্ৰান্স স্পেনিছ ৰাছিয়ান জাৰ্মান যিকোনো আপুনি এটা ইয়াত আপুনি কি কয় ফৰেন ল্যাঙ্গুৱেজ চুজ কৰি ল'ব পাৰে আৰু হেতু আপুনি শিকিব পাৰে যাতে আমি ভৱিষ্যতে আমাৰ কমিউনিকেশ্যনত কোনো অসুবিধা নহয় যাতে আমি ভালদৰে কমিউনিকেশ্যন কৰিব পাৰো। নমস্কাৰ বন্ধুসকল, মই উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি কথা পাতিব গৈ আছো ৰাষ্ট্ৰীয় শিক্ষা নীতি আয়োগ 2020 অৰ্থাৎ নেশ্যনেল এডুকেশ্যন পলিচি 2020। বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে আমাৰ নতুন যেটো শিক্ষা নীতি আয়োগ আহিছে, এই শিক্ষা নীতিৰ গঠনটো হৈছে 5+3+3+4। বন্ধুসকল, ইয়াৰ বিষয়ে আজি আমি সংক্ষেপ্তত আৰু চমুকৈ আলোচনা কৰিব চেষ্টা কৰিম। আৰু বন্ধুসকল, যিসকলে এই বিষয় সম্পূৰ্ণ জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিলেও হ'ব আৰু বাকি বন্ধুসকলে ভিডিঅ'টো চাব বুলি আশা কৰিছো। তো বন্ধুসকল, এইখিনি আগতে মই আৰু এটা কথা আপোনালোকক জনাব চেষ্টা কৰিছো। বৰ্তমানলৈকে আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষা নীতি আছে, ৰাষ্ট্ৰীয় শিক্ষা নীতি বৰ্তমান আমাৰ তিনিবাৰ চেঞ্জ হৈছে ভাৰত স্বাধীন হোৱাৰ পিছত। প্ৰথমে হৈছিল 1968ত, তাৰপিছত হৈছিল 1986ত আৰু তাৰে অলপ আপগ্ৰেড কৰিছিল 1992ত আৰু বৰ্তমান আমাৰ 2020 চনত এই ৰাষ্ট্ৰীয় শিক্ষা নীতিখন পৰিৱৰ্তন হৈছে। বৰ্তমান যিখন ৰাষ্ট্ৰীয় শিক্ষা নীতি আয়োগ আছে, ইয়াৰ অধ্যক্ষতা কৰিছে ইছৰোৰ পূৰ্ব বৈজ্ঞানিক ডক্টৰ কে কস্তুৰী ৰঞ্জনে। আৰু বন্ধুসকল, আপোনালোকে সকলোৱে জানে নিশ্চয় পুৰণা যেটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আছে, ইয়াৰ গঠনটো হৈছিলে 10+2, কিন্তু বৰ্তমান যি আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিটো আহিছে, এই শিক্ষা নীতিটোত আপোনাৰ গঠনটো হৈছে 5+3+3+4। তেনে বন্ধুসকল, আহকচোন আমি নতুন শিক্ষা নীতিৰ গঠনটোনো কেনেকুৱা আমি আলোচনা কৰোঁ। বন্ধুসকল, নতুন শিক্ষা নীতি মতে আমি আমাৰ শিশুটিক 3 বছৰতে আমি স্কুল পঠিয়াব লাগিব। 3 বছৰতে আমি স্কুল পঠিয়াব লাগিব। পুৰণা যেটো শিক্ষা নীতি আছিল, আমি কেতিয়া পঠিয়াওঁ, আমি শিশুটিক আমি 6 বছৰৰ পৰা স্কুল পঠিয়াওঁ, কিন্তু আমাৰ যেটো নতুন 5 বছৰৰ পৰা আমি শিশুটিক স্কুল পঠিয়াব লাগিব। আৰু গতিকে এই আমাৰ প্ৰথম এইটো আছিল 5+3+3+4, গতিকে 5 এই 5 বছৰটোক আমি কি বুলি কোৱা হ'ব, প্ৰথমে ফাউণ্ডেশ্যন ষ্টেজ বুলি কোৱা হ'ব। ফাউণ্ডেশ্যন ষ্টেজ, এই 5 বছৰটোক ফাউণ্ডেশ্যন ষ্টেজ, যাক অসমীয়াত ক'ব প্ৰাৰম্ভিক পৰ্যায়। এই 5 বছৰটোক আমাৰ দুটা ভাগত ভাগ কৰিছে। এটা হৈছে 3 বছৰ আৰু এটা আছে 2 বছৰ। এই 3 বছৰ যে পঢ়িব, 3 বছৰ তেওঁলোকক অনলি খেলা ধূলা কৰাব। তেওঁলোকক তাত অকোনো ধৰ বিদ্যাৰ্থিনীক অকোনো পঢ়ুৱা বা প্ৰেছাৰ দিয়া তেনেকৈ কোনো কাৰ্য নাথাকিব। অনলি তেওঁলোক খেলা ধূলাৰ মাজেৰে যিমান পাৰে শিকাব সৰু সৰু ল'ৰা ছোৱালীবিলাকক। ধৰ ৰং কৰিব দিব, ৰং লগাব দিব, মাৰ্বল খেলিব দিব, মাৰ্বল হিচাপ কৰিব দিব, এনেকুৱা ধৰণৰ তেওঁলোকে যি মন যায় তেওঁলোকক খেলা ধূলা কৰিব দিব। আৰু এই 3 বছৰত কি বুলি কোৱা হয়, ধৰ তাক উমলা ঘৰ বুলি কোৱা হয়। আৰু যেনেকৈ এতিয়া বৰ্তমান আমাৰ চলি আছে ধৰ প্লে স্কুল, প্লে হাউচ, তেনেকুৱা ধৰণৰ ঠিক ধৰণৰ আমাৰ উমলা ঘৰ। এই 3 বছৰ তেওঁলোকে উমলা ঘৰতে তেওঁলোকে খালি উমলিব আৰু খেলিব, মানে তেওঁলোকে খালি বিদ্যালয়খনলৈ যাব। তেওঁলোকে মানে ইয়াৰ প্ৰতি খালি কি কৰিব, তেওঁলোকে বিদ্যালয়খনৰ প্ৰতি আকৰ্ষণ এটা বঢ়োৱাৰ চেষ্টা কৰিব। য'ত ধৰ আমাৰ 3 বছৰ ধৰ অংগনবাড়ী, বাক বিদ্যালয়, বাল ভাটি, এনেকৈ এটা ঠাই ভেদলৈ এইটো হ'ব। ইয়াৰ পিছতে আছিল 2 বছৰ। 2 বছৰটো তেওঁলোকক কি হ'ব, 2 বছৰটো তেওঁলোকে ক্লাছ 1 আৰু 2 পঢ়ি পাছ কৰিব তেওঁলোকে। আৰু এই যেতিয়া তেওঁলোকে 1, 2 পঢ়ি পাছ কৰিব, তেওঁলোকে তেতিয়ালৈ বয়স হ'বগৈ 8 বছৰ হ'বগৈ। কাৰণ আপুনি 3 বছৰতে আপোনাৰ শিশুটিক দিছিলে আৰু ইয়াত আপোনাৰ 5 বছৰ কমপ্লিট কৰিলে, তেনে আপোনাৰ হ'ব 8 বছৰ আপোনাৰ শিশুটি বয়স হ'লগৈ, ক্লাছ 2 পাছ কৰিলে 8 বছৰ। আৰু ইয়াত কোনো ধৰণৰ এক্সাম লোৱা নহ'ব। এতিয়া ধৰ আপোনাৰ ক্লাছ 1, ক্লাছ 2ত এক্সাম লোৱা হয়, কিন্তু ইয়াত আপোনাৰ 3 ইয়াৰ যেটো আপোনাৰ প্লে য'ত খেলা ধূলা কৰিব, তাততো পৰীক্ষা লোৱা নহয়। আৰু যেটো ক্লাছ 1 আৰু 2 থাকিব, তাতো তেওঁলোকক কোনো ধৰণৰ পৰীক্ষা লোৱা নহ'ব। ইয়াৰ পিছতে আহিল আপোনাৰ এই 3 বছৰটো, 5+2 গ'ল। ইয়াৰ পিছত আহিলে 3টো, এই 3টো কি হ'ব আপোনালোকৰ, এই 3টো এইটো প্ৰিপেৰেটৰী ষ্টেজ। এইটো 3 ইয়াৰ্ছ, যাক ক'ব প্ৰস্তুতিমূলক পৰ্যায়। ইয়াক ক'ব প্ৰস্তুতিমূলক পৰ্যায়। আৰু এই পৰ্যায়টো কিমানলৈকে হ'ব, ক্লাছ 3 পৰা 5লৈকে হ'ব। আপোনাৰ শিশুটো ইয়াততো 5 বছৰটো যি আছিল, তাততো ক্লাছ 2টো পাছ কৰি আহিলে। গতিকে আপোনাৰ এই প্ৰিপেৰেটৰী ষ্টেজত ইয়াত আপোনাৰ ক্লাছ 3 to 5 পাব। এই প্ৰিপেৰেটৰী ক্লাছ আছিলে 3 বছৰীয়া আছিলে, গতিকে ক্লাছ 3 to 5 পাব। আৰু ইয়াত আপোনাৰ এই শিশুটিৰ বয়স কিমান থাকিব, 8 বছৰৰ পৰা 11 বছৰ হৈ থাকিব। আৰু ইয়াত আপোনাক ধৰ পঢ়িব শিকাব, লিখিব শিকাব, গণনা কৰিব শিকাব। বস্তুখিনি ইয়াত আপোনাৰ প্ৰিপেৰেটৰী ক্লাছতে আপোনাৰ ষ্টেজতে এই বস্তুখিনি এই শিশুটিক শিকাব শিক্ষকজনে। আৰু এটা কথা হ'ল, ইয়াত আপোনাৰ লেংগুৱেজ, ইয়াত আপোনাৰ ধৰ প্ৰায় ধৰ মাডাৰ লেংগুৱেজত শিকোৱাটো ভাল বেছি। আপোনাৰ শিশুটিক আপুনি মাডাৰ লেংগুৱেজত প্ৰিফাৰ কৰাটো বেছি ভাল। আপোনাৰ এইটো বাধ্যতামূলক নহয়, আপুনি ধৰ যিকোনো ভাষাটো শিকাব পাৰে। আপোনাৰ নেশ্যনেল ভাষা যি হিন্দী, ইংলিছ, আপোনাৰ যিটো মিডিয়ামত দিব পাৰে আপোনাৰ ইচ্ছা কথা। কিন্তু তথাপি আপোনাৰ এটা শিশুক যিটো আপোনাৰ 8ৰ পৰা 11 বছৰ থাকে, তেওঁলোকে সদায় মাতৃভাষাত শিকিব ভাল পায় আৰু মাতৃভাষা তেওঁলোকে সোনকালে শিকিব পাৰে। চ' মাতৃভাষাত শিকোৱাটো বেছি ভাল হয়।
আৰু ইয়াৰ পৰা আপোনাৰ এক্সাম ষ্টাৰ্ট হ'ব এই যিটো প্ৰিপেৰেটৰী ষ্টেজ আছে আপোনাৰ 3 বছৰীয়া এই ষ্টেজটোৰ পৰা আপোনাৰ মানে ক্লাছ 3 পৰা আপোনাৰ এক্সাম আৰম্ভ হৈ যাব তেওঁলোকৰ এক্সামৰ অভ্যাসটো গঢ়ি উঠিব তেওঁলোকৰ মাজত ইয়াৰ পিছতে আহিল আপোনাৰ নেক্সট 3 বছৰটো এইটো নেক্সট 3 বছৰটো আহিল এই 3 বছৰটো আপোনাৰ কি হ'ব ইয়াক ক'ব আপোনাৰ মিডিল ষ্টেজ 3 ইয়াৰ্ছ আৰু ইয়াক অসমীয়াত ক'ব মধ্য পৰ্যায় এই মিডিল ষ্টেজটো আপোনাৰ ক্লাছ ক'ৰ পৰা ক'লৈকে হ'ব ক্লাছ 6 পৰা ক্লাছ 8 লৈকে হ'ব আপোনাৰ প্ৰিপেৰেটৰী ক্লাছতো আপোনাৰ ক্লাছ 5 টো পাছ কৰি আহিলে গতিকে আপোনাৰ মিডিল ষ্টেজটো ক্লাছ 6 to 8 হ'ব আৰু ইয়াত আপোনাৰ শিশুটিৰ বয়স থাকিব 11 পৰা 14 বছৰ বয়স আৰু ইয়াত এটা লক্ষ্য কৰিব ইয়াত কিছুমান নতুন বস্তু এতিয়া শিকোৱা আৰম্ভ কৰিব এইখিনি বয়সত কাৰণ এইখিনি বয়সত আপোনাৰ খুব শিকাৰ খুব আগ্ৰহ থাকে আৰু এইখিনি বয়সত আপোনাৰ সব নতুন বস্তু একিয়াত ইনক্লুড কৰা হৈছে যেনেকৈ আপোনাৰ কম্পিউটাৰ ক্লাছ হ'ব ধৰ কম্পিউটাৰ বিষয় শিকোৱা হ'ব ইয়াত কম্পিউটাৰ বিষয় ধৰ আপোনাৰ যিখিনি জ্ঞান সামান্য জ্ঞান সেই সামান্য গোটেইখিনি জ্ঞান দিয়া হ'ব যে সফটৱেৰ কি হাৰ্ডৱেৰ কি কম্পিউটাৰ সৰুভাৱে চলাব কেনেকৈ লাগে কি কৰিব লাগে কম্পিউটাৰ প্ৰতিটো পাৰ্টছৰ বিষয় সকলোখিনি ইয়াত আপোনালোকক প্ৰদান কৰা হ'ব ইয়াৰ পিছতে এটা স্পেচিয়েল বস্তু আছে কি ইয়াত যেটো আপোনাৰ ভোকেশনাল এডুকেশ্যন যেটো আপোনাৰ কাৰিকৰী শিক্ষা মানে কি হৈছে যেটো আপুনি হাতে কামে শিকে যিটো কাম আপুনি হাতে কামে কৰি শিকিব লাগে মানে এনেকুৱা এটা আপুনি সাবজেক্ট ইয়াত সিলেক্ট কৰি ল'ব পাৰিব য'ৰ আপোনাৰ শিশুটি বা ষ্টুডেণ্টটো কোনটো কামৰ প্ৰতি কোনটো কাৰিকৰী শিক্ষাৰ প্ৰতি বেছি আগ্ৰহী যে কিবা ধৰ কাৰেণ্টৰ কাম কৰি ভাল পায় নেকি গতিকে কাৰেণ্টৰ কাম কৰি ভাল পায় তেন্তে মানে ইলেক্ট্ৰিচিয়ান কাম শিকাব পাৰি যদি অন্য কাম কৰি ভাল পায় নেকি মিস্ত্ৰী কাম কৰি ভাল পায় নেকি ঘৰ বনোৱা কাম কৰি ভাল পায় নেকি তেন্তে মিস্ত্ৰী কাম শিকাব পাৰি বা সিলাই কাম কৰি ভাল পায় নেকি তেন্তে আপোনাৰ দৰ্জি কাম শিকাব পাৰি ঠিক তেনেদৰে ইয়াত আপোনাক এটা যিটো ভোকেশনাল ক্লাছ দিয়া হ'ব কাৰিকৰী শিক্ষা দিয়া হ'ব এই শিক্ষাটো এইকাৰণে দিয়া হ'ব যাতে বৰ্তমান আমাৰ ভাৰতবৰ্ষত বহুতো নিবনুৱা আছে শিক্ষিত হয় কিন্তু শিক্ষিত হৈ তেওঁলোকে নিবনুৱা হয় কাৰণ কিয় কাৰিকৰী শিক্ষাটো কম থাকে গতিকে যাতে ভৱিষ্যতে আমাৰ পঢ়ি শুনি ল'ৰা ছোৱালীবিলাক নিবনুৱা হৈ থাকিব নালাগে তাৰ কাৰণে এই ভোকেশনাল ক্লাছটো ইয়াত ইনক্লুড কৰা আছে আৰু এইটো খুব ইম্পৰ্টেণ্ট এইটো যদি আপোনাৰ কাৰিকৰী শিক্ষাটা যদি আপোনাৰ থাকে তেন্তে আপুনি কেতিয়াও ভৱিষ্যতে নিবনুৱা হৈ নাথাকে আৰু জেনেৰেলভাৱে আপোনাৰ মেথছ সায়েন্স আৰ্টছ থাকিবই এই মিডিল ষ্টেজটোত 3 ইয়াৰ্ছটোত মধ্য পৰ্যায়টোত আৰু ইয়াত আৰু এটা থাকিব আপোনাৰ এটা ইণ্ডিয়ান লেংগুৱেজ ইয়াত আপুনি যিকোনো এটা ইণ্ডিয়ান লেংগুৱেজ চুজ কৰিব পাৰিব যিকোনো এটা ইণ্ডিয়ান লেংগুৱেজ চুজ কৰি আপুনি পঢ়িব পাৰিব যেনে গুজৰাটী বেংগলী কানাডা মালায়ালম এই আপুনি যিকোনো এটা আপুনি ইয়াত ইণ্ডিয়ান লেংগুৱেজ চুজ কৰি আপুনি পঢ়াৰ সুবিধা পাব এইখিনিত ইয়াৰ পিছতে আছে আপোনাৰ 5+3+3 এটো গ'ল লাষ্ট আছে 4+4টো আছে এই 4 বছৰটো আছে এই 4 বছৰটো নেকি চাওকচোন এই 4 বছৰটো সবকটা ইম্পৰ্টেন্ট হ'ব এই 4 বছৰটো আপোনাৰ সম্পূৰ্ণভাৱে চেঞ্জ আছে এই 4 বছৰটো আছে আপোনাৰ সেকেন্ডাৰী ষ্টেজ যেটো আপুনি 4 ইয়াৰ সেকেন্ডাৰী ষ্টেজ আৰু ইয়াক অসমীয়াত ক'ব মাধ্যমিক পৰ্যায় এই মাধ্যমিক পৰ্যায়ত কোৰ পাবগো ক্লাছ 9 to 12 পাবগো এটা চাওক এতিয়া বৰ্তমান যেটো নিয়ম চলি আছে এই নিয়মটো হয় কি ক্লাছ 9 আৰু 10 আৰু মেট্ৰিক দি কৈ তেওঁ এটা মানে মেট্ৰিক পাছ কৰি যেতিয়া কৰিব তেওঁলোকে এটা ষ্ট্ৰীম চেঞ্জ মানে চুজ কৰি লয় যে আৰ্টছ পঢ়িম সায়েন্সত পঢ়িম কমাৰ্চত পঢ়িম এনেকা তেওঁলোকে চুজ কৰি লয় চুজ কৰি পেলাই তেওঁলোকে পঢ়োৱা হয় কিন্তু ইয়াত নহয় চাওকচোন ইয়াত সিস্টেমটো কেনেকা হ'ব ইয়াত 9 to 10 এটা লেভেলতে কৰি দিছে যেটো মাধ্যমিক পৰ্যায় বুলি কৈছে সেকেন্ডাৰী ষ্টেজ ইয়াত আপোনাৰ শিশুটিৰ বয়স থাকিব 14 পৰা 18 বছৰ থাকিব ইয়াত কোনো আপুনি ষ্ট্ৰীম চেঞ্জ কৰিব মানে চুজ কৰিব নালাগে ষ্ট্ৰীমটো আপুনি চুজ কৰিব নালাগে মই সায়েন্স পঢ়িম বলে মই কমাৰ্চ পঢ়িম এনেকৈ কোনো ষ্ট্ৰীমটো চুজ কৰিব নালাগে ইয়াত আপুনি মাল্টিপল সাবজেক্ট চুজ কৰিব লাগিব ইয়াত আপোনাৰ মাল্টিপল সাবজেক্ট চুজ কৰিব লাগিব আপুনি যে কি সাবজেক্ট ভাল পায় আপুনি কি সাবজেক্ট ভাল পায় আপুনি মেথছ ভাল পায় ঠিক ওকে আছে মেথছ ভাল পায় তাৰপিছত বলে আপুনি এডুকেশ্যন ভাল পায় বলে এডুকেশ্যন ল'ব পাৰে বলে আপুনি একাউণ্টছৰ কিবা বস্তু ভাল পায় বলে একাউণ্টেন্সি ভাল পায় একাউণ্টেন্সি ল'ব পাৰে এডুকেশ্যন ভাল পায় এডুকেশ্যন ভাল ল'ব পাৰে ঠিক তেনেদৰে ল'ব পাৰে এতিয়া আপোনাৰ ধৰ উদাহৰণস্বৰূপে এতিয়া আপুনি যদি কমাৰ্চত পঢ়িলে আপুনি ধৰ একাউণ্টছ ল'লে আপুনি বিজনেছ ষ্টাডি ল'লে এনেকৈ লোৱাৰ পিছত আপুনি তাৰ পৰা আৰু এডুকেশ্যন ল'ব নোৱাৰে কাৰণ এডুকেশ্যনটো আৰ্টছৰ হৈ যায় আৰ্টছৰ সাবজেক্ট হৈ যায় আপুনি এডুকেশ্যনটো পঢ়িব নোৱাৰে তাত সেইটো সুবিধা নাপায় কিন্তু এতিয়া সেইটো নহ'ব এতিয়া আপুনি যদি একাউণ্টেন্সি লৈছে বা তাৰপিছত আপুনি ধৰ বিজনেছ ষ্টাডি লৈছে তেতিয়া আপুনি যদি আপোনাৰ এডুকেশ্যন ভাল লাগে তেনে আপুনি এডুকেশ্যন ল'ব পাৰে দেন আৰু যদি ভাবে নাই মই এডুকেশ্যনটো ল'ম আৰু এটা বেলেগ ল'ব বিচাৰোঁ বায়োলজি ল'ব বিচাৰোঁ তেতিয়া আপুনি বায়োলজি ল'ব বিচাৰে ইয়াত মানে আপুনি খালি মাল্টিপল সাবজেক্ট চুজ কৰিব লাগে আৰু ইয়াত বস্তুটো কি হ'ব ইয়াত আপোনাৰ সকলোবোৰ পৰীক্ষা সেমিষ্টাৰ সিস্টেম হ'ব তো বৰ্তমান আমাৰ যে কলেজবিলাকত যেনে সেমিষ্টাৰ সিস্টেম চলি আছে এই ইয়াতো ঠিক তেনেদৰে সেমিষ্টাৰ সিস্টেম হ'ব আপোনাৰ 6 মাহৰ মূৰে পৰীক্ষাটো হ'ব
যাতে ষ্টুডেণ্টখিনিয়ে পঢ়াৰ পৰা এৰি যাব নোৱাৰে, তেওঁলোকে যাতে পঢ়াৰ লগত সদায় টাচত থাকে, তাৰ কাৰণে এই ছেমিষ্টাৰ ছিষ্টেমটো কৰিছে, ছেমিষ্টাৰ ছিষ্টেমত থাকিব পাৰে। আৰু ইয়াত আপোনাৰ এটা ক্ৰিটিকেল থিংকিং, ইয়াত আপোনাৰ খুব গভীৰভাৱে চিন্তা কৰিবৰ কাৰণে এটা সুবিধা দিব, খুব গভীৰভাৱে চিন্তা কৰা টপিকবিলাক ইয়াত ভৰাব, যাতে আপুনি বস্তুবিলাক খুব তন্নকৈ চিন্তা কৰিব আপোনালোকে ইয়াতে প্ৰস্তুত হয়। আৰু বন্ধুসকল এইখিনিতে আৰু এটা খুব ইম্পৰ্টেণ্ট আছে, ইয়াত আপুনি যিকোনো এটা ফৰেইন লেংগুৱেজ শিকিব পাৰিব, যিকোনো এটা আপুনি বিদেশৰ ভাষা এটা শিকিব পাৰিব, যেনেকৈ আপোনাৰ ফ্ৰান্স, স্পেনিছ, ৰাছিয়ান, জাৰ্মান, আপুনি যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ আপুনি ইয়াত আপুনি নিজে চুজ কৰি ল'ব পাৰে, বোলে মই অমুকটো ভাষা শিকিব বিচাৰোঁ, যে মই বিদেশী ভাষা এটা শিকিব বিচাৰোঁ, যাৰ কাৰণে আমাৰ ভৱিষ্যতলৈ আমাৰ কমিউনিকেশ্যনটো ভাল হ'ব। তো আপুনি যদি আজি ফ্ৰান্স শিকিলে, আপুনি ভৱিষ্যতে গৈ ফ্ৰান্সত গৈ পেলাই আপুনি ধুনীয়াকৈ ফ্ৰান্সতে তেওঁলোকৰ লোকেল লেংগুৱেজত কথা পাতিব পাৰিব, আৰু কথা পতাত কি হ'ব, আপোনালোকৰ কমিউনিকেশ্যনটো বাঢ়ি যাব, আৰু ফ্ৰান্সেও ভাল পাব যে ইণ্ডিয়াই আমাৰ ফ্ৰান্সৰ ভাষাটো জানিছে দেই, বা ইণ্ডিয়া আমাক ভাল পায়। ডেট মিনছ মানে তেওঁলোকৰ লগত সকলোৰে কমিউনিকেশ্যনটো বাঢ়ি যাব, য'ত আমাৰ সুবিধা হ'ব চাকৰি বাকৰিৰ ক্ষেত্ৰত, বিজনেছৰ ক্ষেত্ৰত, যিকোনো এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব। তাৰ কাৰণে আমাৰ ইয়াত যিটো ফৰেইন লেংগুৱেজটো ইনক্লুড কৰিছে। গতিকে বন্ধুসকল যদি চমুকৈ ক'বলৈ গ'লে এইখিনি আছিল আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি নিউ এডুকেশ্যন পলিচি 2020। গতিকে বন্ধুসকল আপোনালোকে যদি ইয়াৰ পৰা কিছু উপকৃত হ'ব পাৰিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, ধন্যবাদ।